ভাগৰ লাগি গৈছে একদম পুৰা তলৰ পৰা আহিছোঁ তো দূৰত মানে অডিটৰিয়াম তাৰমানে কোঠাৰ এখন যদি ফাংচন হয় আৰু কিবা হাঞ্চন লাগে এইটো নমস্কাৰ মই লিখিৰ বৰ্ডেল আপোনালোকে চাই আছে খাপলা তাপলা নিউ ব্লগ 7 আৰু মোৰ ফালৰ পৰা অসমবাসী সকলোলৈ দেৱালী শুভেচ্ছা আজি এই ভিডিঅ'টো মই এটা লোকেশ্যনৰ বিষয়ে লৈ আহিছো আপোনালোকে চাব চাই কেনে পাই প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক যেহেতু পৰিচয় আপোনালোকে চিনি পায় খাপলা তাপলা আৰু আমাৰ বেলেগ এটা চেনেল আছে তাপলা এনাজৰি এক ডান্স গ্ৰুপ আৰু যিমানবিলাক ভিডিঅ' থাকে তাতে মই কোৰিঅগ্ৰাফ কৰোঁ আজি এইটো হ'ল মোৰ পাৰ্চনেল চেনেল ব্লগ খাপলা তাপলা নিউ ব্লগ 7 আজি আমাৰ তাপলা অভিনয় ফুল লোকেশ্যন দেখুৱাব তো বলক আমি পলম নকৰোঁ গুৱাহাটী এটা টিমৰ লোকেশ্যন তো বলক পলম কৰা ভিডিঅ'টো আৰম্ভ কৰোঁ ताड़ाताड़ी कर रहा है एकदम पूरा अवस्था बेया हो गया है 9टा बज के तारमाने फार्स्ट क्लास तो मिस हो गया है बर्तमान सेकेंड क्लासत एंट्री मारिम को ना चली जाए छुट्टी तारमाने शहरों में बारी मिस्टेक हो जाता है खनी लग गया तारमाने टायर फट गया और अभी सोनापुर में है अभी मैं सोच रहा हूँ मैं गुवाहाटी में चला जाऊँ या घर में चला जाऊँ माने ऑफिस का टाइम देर हो गया बहुत देरी हो गल जगह चेंज कर मैं रुको ना जाऊँ तक मैं भावी आसो तारमाने Tico फाइनली मैं एसटीएम में पहुंच गया है इधर में भी एसटीएम है पूरा तो हमारा गेट देखो ना यार बहुत अच्छा है गेट मैंने अकलशरिया मानुह तो अकले आसो ना उपाय ना এতিয়া বম প্ৰকাণ্ড আপ এটা উজাব লাগিব তাৰমানে খৰি কাটা নিচিনা লাগে পুৰা খৰি কাটিব যাই আছো নেকি এনেকুৱা লাগি আছে আৰু খালি কোঠাখন লৈ আনা বাকী পুৰা ভাগৰ লাগি গৈছে একদম পুৰা তলৰ পৰা আহিছোঁ মানে কোঠা এখন যদি আনো পুৰা একদম খৰি কাটিব হালচাল লাগে ইয়াত আহিলে পুৰা মজা লাগিছে আৰু পুৰা পানী হৈ গৈছে চবফালে এনেকা ভাগৰ লাগিছে কিন্তু কম বেগত মানে যদি কোঠাখন আনিলোঁ হয় পুৰা পাহাৰত অহা যেন লাগিব একদম মোজাং লাগিছে পুৰা এইটো ব্লক আই বুলি কয় ব্লক আই মানে মৌলানা আহমেদ আলি ব্লক আৰু এইফালে ভাগৰ লাগি গৈছে আমাক কমাৰ্চৰ কেইটা এইফালে দি দিলা নতুনকৈ বনাই আছে এটা মজা লাগে তাতে আমাৰ ভাগৰ লাগিছে আহি আছোঁ আৰু এইটো দূৰত চেনেল অডিটোৰিয়াম তাৰমানে তাতে ফাংচন হয় আৰু এইটো তাৰমানে মৌলানা আজাদ ব্লক 8 এইটো এইটোতে মই ক্লাছ কৰোঁ ওপৰত মানে ইয়াতে গৈছিলোঁ লগতে তাৰপিছত আগত যাব লাগিব বোলে অকলে একদম ভাগৰ লাগি গৈছে পুৰা আপ চাপ না আপে আপ খৰি কাটিব হাস্তা লাগে ভাগৰ লাগ tico
मैम खाना खा के आ गया तो अभी मैं ऊपर 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 में जा रहा हूँ हमने खाए এখন নামিলে ইয়াত আমরা পাহাৰত আহি আছো নেকি এনেকুৱা লাগে বহুত ডাঙৰ এটা প্ৰকাণ্ড হাত এটা আছে তাৰমানে কম আৰু কিন্তু মজা লাগে আৰু মজা লাগে আপোনালোকে হয়তো ভিডিঅ'টো চাই ভালে পাইছে আৰু পুনৰ মই দেখুৱাব বিচাৰিছোঁ আপোনালোকক ফুল স্ক্ৰীণত তো চাই থাকক ভিডিঅ'টো ফুল লোকেশ্যনটো ধুনীয়াকৈ দেখাম এতিয়া তো চাই থাকক তো বলক আমি আগবাঢ়ো ताउन फाइनली मैं यूएसएम में पहुंच गया है इधर में भी यूएसएम है पूरा तो हमारा गेट देखो ना यार बहुत अच्छा है गेट हमने अकलखरिया मानुह तो अकले अकले आहि आছো ना उपाय নাই এতিয়া বম প্ৰকাণ্ড আপ এটা উজাব লাগিব তাৰমানে খৰি কাটা নিচিনা লাগে পুৰা খৰি কাটিব যায় আছো নেকি এনেকা লাগি আছে আৰু খালি কুঠাৰখন লৈ আনা বাকি मैम खाना खा के आ गया तो अभी मैं ऊपर 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 में जा रहा हूँ देखो তাৰমানে কুঠাৰ এখন আনিলে ইয়াত আমরা পাহাৰত আহি আছো নেকি এনেকুৱা লাগে বহুত ডাঙৰ এটা প্ৰকাণ্ড আপ এটা আছে তাৰমানে কি কম আৰু কিন্তু মজা লাগে আৰু মজা লাগে Tico 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 what's here oi to durot channel auditorium তাৰমানে তাতে ফাংচন হয় আৰু এটো তাৰমানে মৌলানা আজাদ ব্লক এইচ এইটো ইয়াতে এইটোতে মই ক্লাছ কৰোঁ ওপৰত মানে ইয়াতে কৰিছিলোঁ আগতে তাৰপিছত এই আগত যাব লাগিব এইফালে অকলে একদম ভাগৰ লাগি গৈছে পুৰা আপ চাওক না আপে আপ খৰি কাটিব ৰাস্তা লাগে ভাগৰ লাগি গৈছে একদম পুৰা তলৰ পৰা আহিছোঁ মানে কুঠাৰ এখন যদি আনো পুৰা একদম খৰি কাটিব নিচিনা লাগে ইয়াত আহিলে পুৰা মজা লাগিছে আৰু পুৰা পানী হৈ গৈছে চবফালে এনেকা ভাগৰ লাগিছে কিন্তু কম বেগত মানে যদি কুঠাৰখন আনিলোঁ হয় পুৰা পাহাৰত অহা নিচিনা লাগিব একদম মোজাং লাগিছে পুৰা এইটো ব্লক আই বুলি কয় ব্লক আই মানে মৌলানা আহমেদ আলি ব্লক আৰু এইফালে ভাগৰ লাগি গৈছে আমাক কমাৰ্চৰ কেইটা এইফালে দি দিলা নতুনকৈ বনাই আছে এটা মজা লাগি তাতে ভাগৰ লাগিছে আহি আছো আৰু তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভালে পালে নিশ্চয় আৰু ফুল লোকেশ্যন দেখুৱাব নোৱাৰিলোঁ আপোনালোকক আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক মই ফুল লোকেশ্যনটো দেখাম ইউএছটিমৰ ক'তনো কি আছে তো ভালকে দেখাম তো ভিডিঅ'টো আজি এইখিনি আছিলে তো আপোনালোকে চাই কেনেকৈ পালে জনাব যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ অ'কে আৰু যদি নতুনকৈ কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি সেই কাষতে থকা বেল আইকনটো দবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে ভিডিঅ' এৰাৰ লগে লগে আপোনাৰ মোবাইলত পোনপ্ৰথমতে মোৰ ভিডিঅ'টো পায় তো আজিলৈ বাই বাই জয় অসম নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ আহিছোঁ বাই বাই